তো ৰাইজ তলত থকা ভিডিঅ'টো চাওক, স্ক্ৰীণত লাগি থকা। আৰু এজাক বৰষুণৰ পৰা আমাৰ জুবিন দাক নিৰাপত্তা দিব পৰা নাই। আকৌ আপোনালোকে কয় যদি ন্যায় দিব নোৱাৰোঁ মোক ভোট দিব নালাগে। তেওঁলোক এই কথাবিলাক ক'বলৈ আপোনালোকে ক'ত সাহস পায়? মানে লাজ পাব লাগিছিল এইবিলাক কথা ক'বলৈ। য'ত নেকি এজাক বৰষুণৰ পৰা আমাৰ জুবিন দাক নিৰাপত্তা দিব পৰা নাই, ত'ত আকৌ আপোনালোকে কয় ন্যায় দিম বুলি। আৰু আমাৰ জুবিন দা ক্ষেত্ৰখন কিমান দিন এনেকৈ ৰাখিব? এইটো চাওকচোন, গৰিমা বৌ নিজে আহি পেলাই ত্ৰিপাল তৰিবলগীয়া হৈছে। আৰু আমাৰ জুবিন দা ক্ষেত্ৰখন কি ত্ৰিপালে বনোৱা বস্তু নেকি এটা? য'ত নেকি অসমৰ বাবে ইমানবোৰ কাম কৰি গৈছে, গোটেই অসম তলপানত ৰাখি থৈ গৈছে। তো এই মানুহজনকো এনেকুৱা কৰিব লাগেনে আপোনালোকে? জীয়াই থাকোঁতে মানুহজনে বহুত কষ্ট ভুগি গ'লেই, মৰাৰ পিছততো এটলিষ্ট শান্তি অলপ দিয়ক। মই এইটোৱে ক'ম, গৰিমা বৌকো আৰু ইমান কষ্ট নিদিব, আৰু তেওঁ সহ্য কৰিবৰ কাৰণে নোৱাৰা হৈ যাব। আৰু যিজন মানুহে পলিটিক্স বেয়া পাইছিলে, সেই মানুহজনৰ লগত কিয় পলিটিক্স খেলি আছে? তো গতিকে এইখিনিয়ে ক'লোঁ, অতি সোনকালে আমাৰ জুবিন দা ক্ষেত্ৰখন উন্নত হ'ব লাগে। বেলেগ একো নকওঁ, এতিয়া বৰ্তমান আমাৰ জুবিন দাক বৰষুণৰ পৰা নিৰাপত্তাটো দিয়ক। তো জয় জুবিন দা, জয় আই অসম। সোনকালে আমাক ন্যায় লাগে।